অলপ ডাউন কৰি আমি কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং ৰাইজৰ আমি আনন্দিত হৈছোঁ আজি। কাৰ্বি আংলঙৰ এটা ইতিহাস ৰচনা কৰিছে যে অসমত যিটো ডিলিমিনেশ্যন হৈছে, চিটৰ যিটো ডিলিমিনেশ্যন হৈছে তাৰ ভিতৰতো কাৰ্বি আংলঙৰ কাৰণে এটা চিট আমি পাইছোঁ, যিটো ইলেকশ্যন কমিশ্যনৰ পৰা যিটো ডিক্লেয়াৰ কৰিছে। তাৰ কাৰণে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু লগতে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, লগতে ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমি কাৰ্বি আংলং ৰাজ্যৰ হৈ মই ধন্যবাদ দিছোঁ যে আমি কাৰ্বি আংলঙত ৱেষ্ট কাৰ্বি আংলং সেই দুটা জিলাৰ ভিতৰত যিটো ডিলিমিনেশ্যন যিটো হৈছে, চিট যিটো আমাৰ বিধানসভা চিট যিটো বঢ়াইছে, তাৰ কাৰণে মই কাৰ্বি আংলং ৰাইজৰ হৈ মই ধন্যবাদ দিছোঁ। মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী তেখেতসকলক মই ধন্যবাদ দিছোঁ। আপোনালোকে জানে বহুত দিনৰ পৰা আমি আন্দোলন কৰি আহিছোঁ। আন্দোলন কৰিলেও যে চিটৰ বঢ়া সেইটো আমি পোৱা নাই। কিন্তু আজি আপোনালোকে চাওক, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি বাজেট প্ৰিপেৰেশ্যনৰ সেই সুবিধাটো আমি পাইছোঁ। বাজেট যিটো নেকি আমাৰ প্ৰিপেৰেশ্যনৰ সেইটো ক্ষমতাটো আমাৰ অৰ্পণ কৰা হৈছে। তাৰ বাহিৰেও যিটো অসমত যিটো ডিলিমিনেশ্যন এছেম্বলি চিটত, সেইটো আমি কাৰ্বি আংলঙৰ কাৰণে কপাল ভাল, কাৰ্বি আংলং ৰাইজৰ কাৰণে কপাল ভাল। সেইটো ST ৰিজাৰ্ভ চিটত আমি পাইছোঁ যে এতিয়াৰ পৰা কাৰ্বি আংলঙৰ বিধানসভা চিটটো আগতে 4টা আছে, এতিয়াৰ পৰা 5টা হ'ব। তাৰ কাৰণে আমি কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠীত, সকলো ধৰ্মাৱলম্বী সকলোৱে আজি ফূৰ্তি লাগিছে। প্ৰত্যেক এৰিয়াতে আপোনালোকে গম পাইছে, এতিয়া চবে এতিয়া বম ফটাইছে আৰু লগতে মানুহবোৰে নাচিছে, ফূৰ্তি কৰিছে। আপোনালোকে গম পাইছে যে এইটো মিঠাই খাইছে আৰু সকলোৱে ফূৰ্তি কৰিছে আজি। কাৰণ ইয়াত আপোনালোকে চাওক যে কোনো আন্দোলন নকৰাকৈ, কোনো বনকল নকৰাকৈ, ইয়াত কোনো ধাৰণা নকৰাকৈ সেইটো আমি আলাপ আলোচনা কৰি যিটো অনুৰোধ কৰিছোঁ যে কাৰ্বি আংলঙৰ কাৰণে যে চিট ডিলিমিনেশ্যন হ'লে যে ৱেষ্ট কাৰ্বি আংলং নহ'লে ইষ্ট কাৰ্বি আংলং এটা চিট দিব লাগে বুলি আমি দাবী কৰিছোঁ, বা আমি ইলেকশ্যন কমিশ্যনৰ আমি চিঠি এটা লিখিছোঁ। তাৰ কাৰণে তেখেতসকলৰ যিটো নেকি আমাৰ যিটো দাবী, সেইটো তেখেতসকলক মনাৰ কাৰণে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি ধন্যবাদ দিছোঁ। ৱেষ্ট কাৰ্বি আংলঙৰ হ'ব, ইষ্ট কাৰ্বি আংলং নহয়, ৱেষ্ট কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙৰ হ'ব। পশ্চিম কাৰ্বি আংলঙত ৰংখাং সমষ্টিত আৰু লগতে বিথুং ৰেংথাম সমষ্টিত আৰু লগতে কপলি আৰু হামৰেন, সেই 4টা সমষ্টিলৈ এটা ৰংখাং বিধানসভা সমষ্টিত হ'ব। এইটো ৰংখাং MLA কনষ্টেঞ্চি হ'ব। এইটো বিথুং ৰেংথাম সমষ্টিত, ৰংখাং সমষ্টিত, হামৰেন আৰু কপলি, সেই 4টা সমষ্টিত এটা সমষ্টি হ'ব। আৰু পুৰণা সমষ্টিটো আছে আমৰেং, চৌচেং, আমৰি, চিংথং, দৰমলা, 5টা সমষ্টি, এটা সমষ্টি হ'ব। এইটো 20 নং বৈঠালাংছো LA কনষ্টেঞ্চি। আৰু ৰংখাং সমষ্টিত, বিথুং ৰেংথাম সমষ্টিত, হামৰেন আৰু কপলি সমষ্টিটো এইটো ৰংখাং LA কনষ্টেঞ্চি হ'ব। এইটো 2টা চিট পাইছোঁ। তাৰ কাৰণে বহুত আনন্দিত। তাৰ কাৰণে মই বহুত ধন্যবাদ দিছোঁ। হাৰঘাটতো এতিয়ালৈকে বিভক্ত হোৱা নাই। এতিয়া এইটো চিটটো আপোনালোকে জানে অসমত 126 হ'ব। একেই থাকিব। কিন্তু আমি কাৰ্বি আংলঙত এটা কাৰ্বি আংলং ৰাইজৰ কাৰণে কপাল ভাল যে এটা চিট পোৱাৰ কাৰণে মই বহুত ধন্যবাদ। কিবা আকৌ ক'বলগীয়া আছিল? MPC যেতিয়া ডিলিমিনেশ্যন হ'ব তেতিয়াতো MPCটো হ'বই। এটা চিন্তা কৰিব নালাগে, এইটোতো হ'বই। Now
litum kelang bom lake Malong News 24/7 hampang farman klar da kabirta.